আছে কপালত ফটা নাই আজি কি আপি চাবা আহিছা নেকি আপি চাবা আহিছা নেকি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰানাডীপ ব্লগ আছামিজ। তো গাইজ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈছোঁ। মানে গাইজ অলপ প্ৰব্লেম চলি আছিল দিয়ক, সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। বাকী যি নহওক গাইজ চুলি খাতা কৰি দিলোঁ একদম। মানে গাইজ কি জানা লাইফটো অলপ আপডেট কৰি থাকিব লাগে, সদায়নো কি আৰু একে থাকিম, সেইকাৰণে চুলি খাতা কৰি দিলোঁ দিয়ক। বাকী যি নহওক গাইজ শাওনো মাহটো চলি আছে, মানে শাওনো মাহটো শেষেই হ'ল লাইকে। তো এতিয়া মনসা পূজা চলি আছে, তো সকলোৱে জানে। তো আজি বেলবৰণ গ'ল, তো আজি ফাৰ্ষ্ট পূজা। তো দেউলে গেলে আমাৰ ৰাস্তাই যাব দাউৰি দাউৰি। তো ফাৰ্ষ্ট দেউলে চাওঁ, তাৰে পিছত মানে পূজাত যাম। তো আপোনালোককো দেখাম। তো ভিডিঅ'টো লাগি থাকক আৰু শেষলৈকে, তো চাই থাকক দেখ একদম লাষ্টত গেলি চাব। আৰু গাইজ ডাইৰেক্ট ঘৰৰ পৰা উলি দিলোঁ দেউলীয়াৰ পিছে পিছে, মানে দেউলীয়াৰ লগত পূজাত গেলি যাম। তো আপোনালোককো দেখাম, মানে মানুহ দেখিছে নাই গাইজ কেনেকুৱা। আৰু এটা দেউলীয়া নহয়, আপোনালোকে 5টা দেউলীয়া দেখাব পৰাকৈ লাগে, মানে এটা এটাকৈ আহি আছে লাহে লাহে। চব দেখাইছোঁ আপোনালোকক, কেৱল চাই থাকক। বাকী কিছু আপোনালোকক গোটেইকেইটা দেউলীয়াই দেখালোঁ। তো তাৰপিছত ডাইৰেক্ট আহিলোঁ দেউলীয়াৰ পিছে পিছে পূজা খোলাত গেলি। বাকী আৰু ৰাতি আহিম, তো আপোনালোকক ৰাতিৰ ভিউটো দেখাম। তো আৰু ৰাতিৰ ভিউটো চাই ভাল পাব আৰু, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু বাকী গাছ পূজাত গেলে আহিলো, ইয়াতে গাড়ী চাড়ী থোৱা আছে আৰু ভাইয়াৰ তাতে আছে। কেনে পূজা কেনে আজি আপি চাপি আহিছে চাইছে না নাই? তহঁতে দেখোন পূজাত আহিছে কপালত ফটা নাই, আজি কি আপি চাবা আহিছা নেকি? ये सब क्या देखना पड़ रहा है, अच्छा है मैं अंधा हूँ। আপি চাবা আহিছা নেকি? বাকী গাইজ ফাৰ্ষ্ট আহিলোঁ গেৰুৱাৰ নতুন পূজাখনত গেলি। তো গাইজ বাহিৰতে দেখিছে না মানুহৰ কেনেকুৱা পৰিস্থিতি, আৰু ভিতৰততো ভৰি দিয়া জেগা নোহোৱা গৈছে। তো বাকী গাইজ কিনো কম, আল্টিমেট মানুহ হৈছে কিন্তু, আল্টিমেট একদম। তো বাকী গেছে এতিয়া আমি ৰাস্তাৰ কাষৰখন চাই আহিলোঁ, মানে নতুনখন চাই আহিলোঁ। তো এতিয়া গেৰুৱাৰ ভিতৰখনত গেলি আছোঁ। তো বাকী দেউলীয়া উঠি আছে, তো আপোনালোককো দেখাওঁ, তো ময়ো চাওঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ বেছি কৈ থাকিব নোৱাৰি, ইয়াতে একো শুনে নাপায়, মানে বহুত হাকাৰ হৈছে। তো বাকী গাইজ চাই থাকক দিয়ক। তো যাওঁ পূজাখনত যাওঁ আৰু। তো বাকী এটা ভাইয়াৰ আছে, তো ডাইৰেক্ট পূজাখনত গেলি যাওঁ আৰু। মানে গাইজ ভাবছিলোঁ ৰাতি আহিছে পূজাখনত মানুহ কম হ'ব, কিন্তু নাই গাইজ, যিমানে ৰাতি আহিছে সিমানে মানুহ হৈছে। মানে এনেকুৱা পৰিস্থিতি হৈছে, আগেও যাব পৰা নাই, পিছেও হৈ যাব পৰা নাই। দুখন পূজা চালোঁ, তো আপোনালোককো দেখালোঁ। তো হয়তো ইমান ভালকৈ দেখাব নোৱাৰিলোঁ, তো মোৰ মনে কয় হয়তো ইমান ভাল নহ'ল ভিডিঅ'টো। তো তথাপি যেখিনি পাইছোঁ সেইখিনি চেষ্টা কৰিছোঁ বনাবা। তো বাকী যি নহওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তো জলদি জলদি 1K কৰি দিয়াকে গাইজ, 1000 হ'ব যাই আছে। তো বাকী দেখতে গাইজ আজি ভিডিঅ' এইখিনিয়ে আছিল। নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাম। তো দেখ বাই বাই দিলোঁ। তো গুড নাইট। তো কালি পৰহি গেলি যাব চেষ্টা কৰিম। দেখতে বাই বাই।